এই দোস্ত ৰ'ব আগতে মই কৈ লওঁ তাৰপিছত আপুনি ক'ব তো গাইজ আপোনালোকে অলপখিনি ক্লিপ চাইছে তো আপোনালোকক আৰু দেখাম তো তাৰ আগতে মই কৈ লওঁ আপোনালোকক বস্তুটো কি তো বস্তুটো থাম্বনেল চাই নিশ্চয় গমেই পাইছে বস্তুটো কি তো বস্তুটোৰ বিষয়ে মই বেছি নকওঁ অলপখিনি কওঁ তাৰপিছত আপোনালোকক ক্লিপখিনি দেখাই আছোঁ আপোনালোকে চাওক তো বস্তুটো হ'ল আমাৰ ডিম্পুদালৈ চিনি পায় ডিম্পুদাক তো ডিম্পুদাই নতুন কিবা এটা আচৰিত বস্তু কিনি লৈ আহিছে তো বস্তুটো হ'ল এটা ৰবট ডিম্পুদাৰ ঘৰৰ ফ্ল'ৰটো চাফা কৰাৰ কাৰণে তো ব্লগ আপোনালোকে ভিডিঅ'ৰ ক্লিপটো চাই লওক মোৰ লগত আছে এটা এনেকুৱা ৰবট যিটো ৰবটে আমাৰ ঘৰখন চাফা কৰি আছে মানে একদম মুচি সাৰি ভেকুৱাম কৰি ক্লিন কৰি আছে তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ আপোনালোকেতো ক্লিপটো চালে তো গাইজ ব্লগ সেইটো এতিয়া আনবক্সিং কৰোঁ তো আনবক্সিং ক্লিপটো এতিয়া চাই লওঁ ব্লগ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু গাইজ এইখিনিতে এটা কথা কওঁ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক কাৰণ মই আপোনালোকৰ কাৰণে এনে ভাল আপোনালোকৰ কাৰণে লৈ আহিম তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক গাইজ আৰু শেষত যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি কমেণ্টত মতামত দিব গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল তো গাইজ এবাৰ ব্লগ আনবক্সিংটো কৰি লওঁ তো মই বৰ্তমান আছো গুৱাহাটীৰ মোৰ টিকুট মানে ভাড়াঘৰটোত এই ভাড়াঘৰটো চেঞ্জ কৰি ল'ব পাৰ্কিং নাই বেলেগ এটা অলপ পাৰ্কিং থকা ভাড়াঘৰ ল'ম তো ইয়াৰ ভিতৰত আছে আপোনাৰ এইখনে মুচিব ইয়াৰ ভিতৰত পানী ভৰাব লাগে আমি পাইছোঁ ভালকৈ চাব লাগিব চব তাৰপিছত মেইন বস্তু হৈছে এইটোত চাৰিওফালে 25টা চেঞ্চৰ আছে যি চেঞ্চৰে চব চেঞ্জ কৰিব আৰু ঘৰটোৰ এটা মেপ এখন বনাই লয় আৰু তাৰপিছত মুচি আৰু চিকচিকা কৰে হোম এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব চাওমি হোম তাৰ আগতে মই এইটো অলপমান চাৰ্জ হ'ব দিওঁ এইটো চাৰ্জ হওক মানে আনবক্সিংটো চালে তো গাইজ এতিয়া আৰু এজন ব্লগাৰৰ কথা ক'ম সেইজন ব্লগাৰৰ থাম্বনেল চাই নিশ্চয় গমেই পাইছে কাৰ কথা ক'ম প্লেন ফুড আফ্ৰিনৰ কথা ক'ম তো আফ্ৰিনে কেইদিন আগত দিল্লীত গৈছিল তো গাইজ এতিয়াও দিল্লীত আছে চাগে তো মই গম পোৱা নাই ঘৰত অহা বুলি তো আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক দিল্লীত বোলে তেওঁৰ নিজাকে ঘৰ আছে তো মই এইকেইদিন জনা নাছিলোঁ বা ইমান দিন জনা নাছিলোঁ তো আজি দেখা পালোঁ তো আপোনালোককো দেখাওঁ বাৰু আপোনালোকেও জানে নে নাজানে মই ক'ব নোৱাৰোঁ তো আপোনালোকেও ক্লিপটো চাই লওক আগতে তাৰপিছত আপোনালোকে ক'ব আৰু গাইজ বলক এতিয়া দেৰি নকৰি ক্লিপটো চাই লওঁ আফ্ৰিনৰ দিল্লীত থকা ঘৰখনটো ঘৰখন কেনেকুৱা দিল্লীত মোৰ কেনেকৈ আছোঁ সকলোবোৰ জানিব বিচাৰি আছে আপোনালোকে মোৰ ছাবস্ক্ৰাইবাৰৰ মাজৰ পৰা বহুতে কমেণ্ট কৰি আছে হয় তোমাৰ ছাবস্ক্ৰাইবাৰ ময়ো হওঁ তো তোমাক ময়ে কমেণ্ট কৰিছিলোঁ যে তোমাৰ দিল্লীৰ ঘৰটো দেখুওৱা ঠিক আছে গাইজ যে বা দিল্লীত যে আছে আপোনাৰ ঘৰখন প্লিজ দেখাব দিল্লীত আপোনাৰ নতুন ঘৰখন কেনেকুৱা কি আছে কোন থাকে কেনেকৈ আছে দেখাব প্লিজ দেখাব ক'ত আছে জাগাখিনি কি তো বহুতে মোক সুধি আছে যে দিল্লীৰ মানে মোৰ ঘৰখন দেখাব লাগে তো সেইকাৰণে মই এই ভ্লগটো আজি আৰম্ভ কৰিলোঁ যে দিল্লীত মই ক'ত আছোঁ কেনেকৈ আছোঁ আৰু মোৰ ঘৰখন ক'ৰ পৰা কেনেকৈ আৰু আমাৰ এটা হল আছে আৰু তো এতিয়া দেখাই যাম আফ্ৰিন তুমি দেৰি কৰি আছা কিয় দেখাই যোৱা ফটাফট দেখাই যোৱা না আমি চাই আছোঁ তোমাক বঢ়িয়াকৈ কাৰণ আপোনাক মোৰ লগত শ্বেয়াৰ কৰি আছোঁ এইটোৱে হৈছে বিল্ডিংটো য'ত আমি থাকোঁ অঁ গাইজ আফ্ৰিনৰ বিল্ডিংটো দেখাই পাইছে আফ্ৰিনৰ বিল্ডিংটো ইমানেই ডাঙৰ অঁ গাইজ দেখাই যোৱা আফ্ৰিন আমি চাই আছোঁ গাজিয়াবাদত আছোঁ আৰু গাজিয়াবাদতে আছে এই বিল্ডিংটো এইফালেদি এইখিনি পাৰ্কিং আছে তো মই য'ত আছোঁ এই ঘৰটোৰ পৰা ইমান ধুনীয়া এটা ভিউ আহে অঁ আফ্ৰিন ধুনীয়া ভিউ আহে তো দেখাই যোৱা না দেখাই থাকা আমিতো চায়েই আছোঁ তামাম ভিউ দেখোন এই স্কাইখন দেখা পাইছেনে কাৰণ ইয়াতে বহুত বেছি গৰম ন সেইকাৰণে মানে স্কাইখন সদায় কিবা ৰ'দৰ কাৰণে এনেকুৱা হৈ থাকে মানে কিবা এটা ভাল লাগে আৰু ইয়াতে ৰাতিপুৱা আৰম্ভ হোৱাৰে পৰা চব্জি বেপাৰী মাছ বেপাৰী চাৱাৰীৱালা কিবা কিবি গান চান বজাই এনেকৈ এইবিলাকে পূৰা গান বজাই ৰাতিপুৱাই আহি মানে এলাৰ্ম টাইপত চবকে জগাই দিয়ে এনেকুৱা বহুতখিনি ইয়াতে ঘৰ আছে ইয়াতে আমি কাপোৰ চাপোৰবিলাক মেল দিওঁ তাৰপিছত এইটো এটা হৈছে 2 BHK এটা এপাৰ্টমেণ্ট
এনেকৈ কুলাৰ এটা আছে, এইটো টিভিটো আছে, আৰু লগতে এইখন এখন টেবুল এখন আছে, টেবুল ইয়াতে তলতে মই বহি পেলাই এডিটিং কৰোঁ। ইয়াতে ট্ৰাইপড চাইপড থৈ দিছোঁ, কাৰণ ডেইলি ভিডিঅ' বনাব বহি থাকোঁ। এইফালে মাইকটো আছে, আৰু এইখিনিতে আছে এটা ফ্ৰিজটোতো মানে বিশেষ তেনেকৈ দেখাবলগীয়া একো নাই। ফ্ৰিজটোত জাষ্ট এনেকৈ কণী আছে, আৰু এইফালে এনেকৈ কণী 10টাকৈ 20টাকৈ খুৰীয়া এনেকুৱা বক্সত আহে। মিঠাই আছে, এইবিলাক মিঠাই, তাৰপিছত আচাৰ চাচাৰ এইখিনি কিবা কিবি আছে, আৰু বিশেষ তেনেকুৱা নাই। তাৰপিছত এইটো ঘৰটোৰ কাষতে মানে হলটোৰ কাষতে আছে কিটচেনটো বেছি ডাঙৰ নহয়, সৰু, আৰু ইয়াতে তেনেকৈ ডিচিখিনি ৰাখি থৈ দিছোঁ। আৰু ইয়াতে কেৰাহী চেৰাহী মানে আমি ৰাতি যেনেকৈ বনাওঁ, ৰাতিপুৱা যেনেকৈ বনাওঁ, ধুই পাখৰি এনেকৈ থৈ মেলি জলদি বাহিৰত ওলাই যাওঁ, আৰু ৰাতি আহি পেলাই আমি এডিটিং কৰোঁ। আৰু ইয়াতে এটা বস্তু ইউনিক পাইছোঁ, মানে দুটা টেপ থাকে। ইয়াতে এটা চল্টি পানী ওলাই, এটা অলপ নৰ্মেল আৰু মিঠা টাইপৰ ওলাই। কোনোবা যদি আপোনালোক দেলহিত আছে তেনে গাইজ, আপোনালোকেতো আৰফিনৰ ঘৰটো দেখাই পালে, তো এতিয়া কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰক। এতিয়া মই আপোনালোকক কওঁ যে মই কাৰ ঘৰত আছোঁ। আপোনাৰ আফ্ৰিন, তুমি তাৰমানে বেলেগৰ ঘৰত আছা। তুমি বেলেগৰ ঘৰত থাকি তুমি নিজে কৈছা মোৰ নতুন ঘৰটো দিল্লীত থকা, হয় নেকি? তুমি বেলেগৰ ঘৰত থাকি তুমি কিয় মিছা কথা কোৱা? তো বেলেগৰ ঘৰত আছা যদি তুমি কিয় মিছা কথা কৈ পেলাই আকৌ তুমি কৈছা মোৰ নতুন ঘৰ দিল্লীত থকা? তো গাইজ, আপোনালোকে গমেই পালে আফ্ৰিনৰ সেইটো নিজা ঘৰ নহয়। তো গাইজ, আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো গাইজ, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ।